মই ভাবিছিলো লকডাউন দি দিব আমাৰ মামা আছে যেতিয়া মই এইকেইদিন কি দেখছো চব ধন এক্সামৰ নামতে আল বাল বকি আছে আজি তহঁতৰ কি কাম বন নাই নেকি ভালকে পঢ় না পৰীক্ষাটো দি নহয় বা নকল চকল লৈ যাই বঢ়িয়াকে দি পৰীক্ষাটো আৰু কি আল বাল ভিডিঅ ये बहन चो सारे मिलके हमको पागल बना रहे मादर चौथ के बच्चे इतने মাইনা এনেকৈ নাচি থাকোতে তুমি পাহৰিয়ে গলা ন মানে তোমাৰ পেটটো যে ওলাই আছে समझ रहे हो समझ रहे हो आप समझ रहे हो ना হে ভগৱান হে জধামুখত এটা কিবা এটা কৰা তই আপি চাপিৰ পাছত পৰি ব্ৰেকআপ হোৱা বুলি ভাবি তই আছা নে মুছে তাকে খবৰ ল'বা তোক মেছেজ এটা দিছি আকৌ তাতেই তই আকৌ মোবাইল টিকি থাকা বুলি ক এদিন আহিব খুব তই বুজি মোৰ দুবাহুৰ মাজত থাকিব সেইদিনাখন ফোনত কথা পাতি নহয় মোৰ বাবু গাৰ্লফ্ৰেণ্ডটো বাদ দে ময়ে ফোন কৰো দে মোৰ মাতটোৱে শুনিলো অলপ रुको जरा सबर करो বাবু মানে হেৰি বেছে ক'তো নাচবে জানা নেকি এই তোক একদম ভিডিঅ' কৰা মানুহ বহুত হ'ব এটা কিউট আৰু চেয়াৰত ভিডিঅ' বনাই থাকা তোৰ বেলেগ কাম নাই এটা কাম কৰ কম্বলৰ তলত মাৰি থাকা মানে ছোৱালীৰ লগত চেনি আৰু মানে চেনি খাই খাই লিপ কিছ কেইটাও সুধিবা পৰীক্ষাত এনেই পাছ হৈ যাবা ফাটাফাটি যাব Why are you running? Why are you running? মাইনা ঘৰৰ পাছৰ মকৰ জাল তুমি মোৰ প্ৰথম মাল আহিবানে মোৰ লগত আৰু বিয়াখন পাতি দুয়ো কৰিম বিছনাৰ তলত মানে কামটো বেলেগ নাভাবিবা আকৌ ऐसा नहीं हो सकता कह दो कि ये झूठ है মাইনা আমাকো অলপ মেছেজ দিবা আকৌ আইফোনে দি মানে নতুন বাৰী নতুন জিকা SMS দিবলৈ প্ৰথম শিকা